যে হাগ্ৰামা মহিলাৰীয়ে ভৱিষ্যতে গোটেই অসমৰ নেতা হ'ব। যিজন নেতাই কেৱল ৰিলিফ দিম বুলি কোৱা নাই, ৰিলিফ শেষ হৈ যোৱাৰ পাছত বিপদত পৰা মানুহৰ কিছু সংখ্যক ঘৰ বনাই দিম বুলি কৈছে আৰু এটা মথাউৰি বনাই দিম বুলি ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে। তেনেকুৱা এজন নেতাক মই শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে মোৰ পিনৰ পৰা ভুৰি ভুৰি প্ৰশংসা কৰিছো আৰু লগতে তেখেতক আমাৰ গোটেই অসমৰ দায়িত্ব এজন জনজাতি ভূমিপুত্ৰ নেতা হিচাপে সমগ্ৰ অসমৰ নেতৃত্ব গ্ৰহণ কৰিবৰ কাৰণেও মই তেখেতক আহ্বান জনাইছো। মই আশা কৰো যে হাগ্ৰামা মহিলাৰীয়ে ভৱিষ্যতে গোটেই অসমৰ নেতা হ'ব আৰু এনেকৈ বিপদত পৰা মানুহক সদায় সহায় কৰিবলৈ কাৰণে আগবাঢ়ি আহিব। আজি তেখেতে আমাৰ মাজলৈ আহি এই সামগ্ৰীসমূহ বিতৰণ কৰিবলৈ অহাৰ কাৰণে মই ধন্যবাদ জনাইছো আৰু পৰৱৰ্তী সময়তো বিপদ আপদৰ সময়ত তেখেতৰ পৰা আমি সদায় সহায় পাম বুলি আশা কৰিছো। মোক সদায় মানুহে কয়, BTC অঞ্চলৰ মানুহে সদায় মোক কয় বোলে হাগ্ৰামা মহিলাৰীৰ ওচৰলৈ গ'লে বিপদত পৰা মানুহে কোনেও সুদা মুখে ঘূৰি আহিবলৈ নোৱাৰে। সদায় তেখেতে সহায় কৰে। আজি আমি নিজে দেখিবলৈ পালো যে আমাৰ সমষ্টিত আহি তেখেতে সঁচাকৈ বিপদত পৰা মানুহৰ সহায় কৰিবৰ কাৰণে এটা আঁঠুৱা, এখন বিচনা চাদৰ, এটা ফেনাইলৰ বটল, এটা ব্লিচিং পাউডাৰৰ টোপোলা আৰু লগতে আৰু এসোপা প্ৰতিশ্ৰুতি লগত লৈ তেখেত আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতে কি দিছে তাতকৈ ডাঙৰ কথা, বিপদৰ সময়ত যিসকল নেতাই আমাৰ শিৱসাগৰৰ ৰাইজৰ সন্মুখত থিয় হ'ল সেইসকলৰ ভিতৰত অন্যতম নেতাজনৰ নামে হ'ল হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। সেইকাৰণে মই আপোনালোকক কাকো হুলস্থুল নকৰি এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰা তেখেতৰ উপহাৰ গ্ৰহণ কৰিবৰ কাৰণে, তেখেতৰ মৰম গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো। মই এজন এজনকৈ নাম মাতি দিম। আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2জন বা 3জন মানুহক তেখেতে আমাৰ উপহাৰ দিব আৰু উপহাৰ দিয়াৰ আগতে হাগ্ৰামা মহিলাৰী দাদাক ইমান দূৰৰ পৰা সি আমাক এনেকৈ উপজাচি মৰম দিবলৈ অহাৰ কাৰণে তেখেতক চমুকৈ দুআষাৰ ইয়াত ক'বৰ কাৰণে মই অনুৰোধ জনাইছো। হাগ্ৰামা দা।